পইচা দে পইচা মোক দেখি এনে বেংকৰ পৰা ওলাই অহা যেন লাগিছে নেকি কেইদিনমানৰ পৰা শুনি আছিলো তহঁত দুটা কথা পইচা খোৱা নিচাকুৰ ধুৰন্ধৰ ভূত কেইটা কুখন দেখিছ গাদিয়ে নহয় কিন্তু চিধাই মূৰত দি দিম থাওকে বেগাতে চফা বনিবি গৰুক ঘাঁহ দিবগে লাগে মোক আগৰ পৰা আঁতৰ হ ধুৰন্ধৰ হেড এখন দেখিছ পেটত সোমাই ঘৰ ঘলাই দিম পকেটত যিমান আছে চব দে মনে মনে হুলস্থুল নকৰাকে আই মোক বচালি আজি সময়মতে আহি তহঁত দুটা পলা ইয়াৰ পৰা সোনকালে তহঁত মোক ধৰিব পাৰিলেতো এইকেইটাই কি কৰিবগে ঠিক নাই চকু ভাগে কিডনী ভাগে জিভাখনো বিক্ৰী কৰি দিবগে পলা পালি মজা সালা কুত্তা মোৰ চাইকেল লৈ যোৱা মজা কেনেকুৱা লাগিলে চিনি পোৱা নাই মোক চকু ফুটাই দিম পগলা ওলাইছে বুলি ভয়তে তোক মই স্কুললৈ পঠোৱা নাই তই আকৌ ক'ত টহল দিবলৈ ওলাই গৈছিলি ডেকা হলি নি তই নে পিঠি খজুৱাইছে নাই মানে দেউতা ৰাস্তাহে গৈছিলো পটকে ননৰ লগত গৰুজনী চাই থৈ আহোগে বুলি গৈছিলো হ'ল চালিগে গৰু এতিয়া যা সোনকালে ভিতৰলৈ যা গোটেইখন পগলাই পিটাই ফুৰিছে গাঁওখন গম পোৱা নাই ঘাঁহখিনি মূৰত আছিলে বুলিহে ভাগ্য ভাল আজি সিহঁত দুটা বাচি গ'ল নহ'লে কোৰখনে ডিঙিতে দি দিলোহেঁতেন দৰকাৰ নাই মোৰ কাৰ পুতেক নহওক অসভ্য চব গাঁৱতেনো মানুহক এনেকুৱাখন কৰি ফুৰা কথা নে এই দিনতে তাকো কোনোদিন নিজৰ বুলি মাত খাত দি পোৱা নাই সিহঁতে পইচা লাগে চব এইবোৰ বাপেক হাতৰ বেছি মৰম কৰা ফল হাতে পাইছে এইটো ঘাঁহ কেডাল আনিলে কি নানিলে বকবকনিখন চোৱা গোটেইটো ৰগা চব কাম বুঢ়ী মাকে কৰি দিব লাগে বুলি বাট চাই থাকে হ'বলা ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰাব এইবোৰ ৰাহিয়ে নিমিলা হৈছে মোৰ ইহঁতৰ লগত যাকে আজি দৌতি নাই যে গছৰ তলত কি হ'ল আকৌ ধেত বেয়া লাগে দে দৌতি নেদেখিলে এইখিনিত গাঁওখনে কিবা নহয় যেন লাগি গৈছে পাই সদায় বহি থাকে গছৰ তলত মানুহটো আজিনো কি হ'ল ঠাণ্ডা দিনো আহিছে ইফালে বুঢ়া মানুহ বেমাৰ চেমাৰ হোৱা নাইতো দৌতি ভাগৰ ঘৰত সোমাই খবৰ তাকে লৈ যাওঁচোন যি কি নহওক কিনো এনেকুৱা ঘটনা হ'ল দৌতি নহ'বলৈ একো বাকিয়ে নাই বুজিছ আমি বোৰে ভয়তে পথাৰত ধান দাবলৈ যাবলৈ বাদ দিছো চাৰিওফালে গোটেইখন চুৰ ডকাইত দুদিনমান আগতে তই চিনি নাপাৱ বাৰু পথাৰত ধান দাই থাকোঁতে ডকাইতে 100 টকা এটাৰ কাৰণে কমটিখন দৌৰালে বুলি ভাবিছ ভাগ্য ভাল দুটা মানে গৈ পালেগে বুলিহে সময়মতে নহ'লেতো সেইদিনা এজনীক পথাৰতে চফা বনালেহেঁতেন তই কোনফালে আহিলি আকাশেদি আহিলো আকৌ বাইকখন লৈ তহঁতৰ ঘৰলৈ আহিবলৈ ৰাস্তা নাই কি আকৌ তাৰপিছত ৰাস্তাইদি আহিলো আকৌ কিনো কথাবোৰ কয় আহিম বুলি তই আগতীয়াকৈ ফোন এটা কৰি ল'ব নোৱাৰ ভিনদেউ আগবাঢ়ি গ'লহেঁতেন কিনো কথাবোৰ কৈ আছে এজনীয়ে টাউনৰ পৰা অত দূৰ ৰাস্তা আহি এইখিনি পালোহি বাইক চলাই এতিয়া ইহঁতৰ ঘৰ ওচৰ পাওঁতেহি হেনো ভিনদেউ মোক আগবাঢ়ি যাব লাগে বাই তোৰ মাথাটো সঁচাকৈ কিবা এটা হৈছে নে কিনো মোকতো বাৰু ভিনদেউ কোনদিনা আগবাঢ়ি আনিবলৈ যায় হয় মই দেখোন বাইক লৈ সদায় অকলে আহোঁ মুখখন বন্ধ কৰি মনে মনে ভিতৰলৈ আহ নেজানো আৰু বুজিছ এসপ্তাহমান হৈছে ইফালে চাবি কাৰোবাৰ ঘৰ ল'ৰাটো বোলে পগলা হৈ দৌৰি ফুৰিছে বোলা শুনিবি ইফালে চাবি কাৰোবাৰ ঘৰ ল'ৰাটো হেনো পগলা হৈ পুখুৰীতে জঁপিয়াই দিব লৈছে বোলা শুনিবি দৌতি মুখতে শুনি আহিলে চাগে নহয় দিনতে ডকাইত ওলাই বুলি সেইকাৰণে কৈ আছো তোক কিমানকে আৰু এদিন আহিলে ভিনদেউ আগতীয়াকৈ ফোন কৰি ল'বি এডোখৰ আগবাঢ়ি যাব পগলাটোৱে সেইদিনা মাহি মোৰ চাইকেলখনো লৈ গ'লগে চাইকেলখন নিলে কুকুৰখনে হাততে ভালকৈ এঘাপ দি থৈ গ'ল ইয়াক বুজিছ ভাগ্য ভাল ককাইদেউ এজন টাউনৰ ফালৰ পৰা আহি আছিলে দেখি পালেহি বুলিহে সময়মতে অথনি ননয় ক'লে মোৰ চাইকেলখনত টুকুৰা কৰি ভঙা চিঙাক বিকি দিলে আৰু অথনি গৰু চাবলৈ যাওঁতে কেনাই হাতত ডাইৰেক্ট পগলাটোৱে মাৰিব লৈছিলে গম পায় ক্ৰিকেট বল এটা লৈ আছিলো আঁতৰ পৰা ভালকৈ দিলো এচাত মূৰতে লগাকে বাগৰি পৰিলে তহঁতি গম পাইছ মোৰ ঘৰখনৰ অৱস্থা কেনেকুৱা হৈ আছে মোৰ ঘৰত চলিবলৈ অৱস্থা নাইকিয়া হৈ আছে এতিয়া তহঁতি যদি পাৰ মোক সহায় অকণমান কৰ শুনি বেয়া লগা নাই বাৰু নিচাদু এইটো ঘূৰোতে আৰু দুষাৰমান কথা কওকচোন মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কৰাটো তহঁতৰো বৰ ভাল কথা হোৱা নাই কিন্তু উপায় নোহোৱাতে মই তহঁতৰ ওচৰলৈ আহিছোঁ পাৰ যদি সহায় কৰ দোকানখনতো বস্তু দুটামান ভৰাই লওঁ বুলি ভাবিছোঁ হাতত এক পইচাও নাই পাপা দি দিয়া নহ'লে নিচাদুৱে কান্দিয়ে দিব এতিয়া এইটো লওক নিচাদু 500 টকা এটা বেছিকৈ দিছোঁ ল'ৰাটো পগলা হোৱা নাই জানো তাৰ কাৰণে আপেল কিনি লৈ যাব নাজানো আৰু মইনো কিহৰ দুখত আজি এইবোৰ কৰিবলগীয়া হৈছে তহঁত দুটাৰ ওচৰত হাত পাতিবলগীয়া হৈছে কিন্তু তহঁতক মই কথা দিছোঁ যেনেকৈ মই আজি পইচাখিনি লৈছোঁ তেনেকৈ চব ঘূৰাই দিম সময়মতে ঘূৰাই দিম চব নিচাদু আমি বাইকখন আজিকালি নচলাও ভালেই কৰিলোঁ দেই নহ'লে দেখোন আপোনাৰ ওচৰত তেলেই শেষ হৈ থাকিলে আমাক দেখোন সদায় 5 লিটাৰকৈ দিয়া কথা আছিলে খেলখন কিন্তু বেয়া জমিছে দেই পাৰ্টনাৰ
জীৱনত এনেকুৱা খেল খেলি পোৱা নাছিলো। মাছৰ তেলে মাছ ভাজি থকা নিচিনা হৈছে দেই। কোনেও একো পাত্তাই পোৱা নাই। আৰু নেপায়ো পাৰ্টনাৰ। জীৱনত কোনেও পাত্তা নাপায়। এই সত্যনাৰায়ণক ধৰা পেলোৱাটো অসম্ভৱ পাৰ্টনাৰ, অসম্ভৱ। অসম্ভৱ? কিহৰ অসম্ভৱ বুলি ক'ব লাগিছে তাই? দুনিয়াত কৰিব নোৱাৰা কাম কিবা আছে নি? তোৰ মতে নাথাকিব পাৰে, কিন্তু মোৰ মতে আছে। তাতে ছোৱালী মানুহ চাবি আকৌ দেই। নিজে ক'ৰবাত গৈ নলগা জেগাত গৈ ফচি মৰিবিগে। পুলিচ হলো বুলিয়ে চবতে আগবাঢ়ি নাযাবি। তোৰ পৰা বাৰু মই ইয়াতকৈ বেছি আশাও কৰা নাছিলো। তোৰ সাহসটোৰ কথা এনেও মই জানো। তই পিছ পৰি থাক দে, মই আগবাঢ়ি যাম। কিন্তু কথা কেইটামান কম, ভালকে গুৰুত্ব দি শুন। আমাৰ লগত যিমান আছে চবকে খবৰবোৰ দি থবি, আৰু মই যেতিয়া য'ত যেনেকে মাতো তেতিয়া আহি যাবি। বছ, কথা ইমানেই। বুজিলি? যেনেকে ক'লো তেনেকে কৰি যা। 100% আমি ছাকচেছ হ'মেই। এজনী ইয়ালৈ আহিছেহে হয়, ইয়ালৈ আহি আকৌ হাঁহ খাম বুলিয়ে ভাবিছিলে নে কি এনে নাজানো আৰু দেই। হাঁহৰ বদলি এতিয়া হাঁহৰ কণীকে সিজাব লাগিব। অকলে কথা পাতি হ'লনে আইদেউ, নে আৰু বাকী আছে? কি অকলে কথা পাতি? তোকনো ভাতকেইটা কিহে খোৱা সেইটোকে চিন্তা কৰি আছো। বা হয় নি? আয়ো মোৰ বাজনী, মই নোকোৱাকেনো তই মোক হাঁহ খুৱাম বুলি ভাবনে? লাষ্টবাৰ ফোন কৰোঁতে দেখোন হাঁহ খাবলৈ নাহিবি বুলিয়ে চিঞৰিছিলি। বৰ কথা ক'বলৈ আহিছ। কি পেলালি পিছে লিষ্টত, হাঁহ নে কুকুৰা? শিয়ালটো এইটো হ'লহে আৰু হাঁহ খাওঁ কুকুৰা খাওঁ চিঞৰি থাকিবলৈ। চব খোৱাম আজি, খালি কণীৰ ওপৰত আৰু মাংসৰ ওপৰত নহয় যেনিবা। ইহঁত দুটা খবৰ কি আজিকালি? কোন ইহঁত দুটা? ইহঁত দুটা আকৌ ধান দাবলৈ অহা দুটা কথা সুধিছো। কিবা এটা বিজনেছ কৰাৰ কথা নাছিলে জানো? এইজনী আকৌ কি মন চলিলে আজি সিহঁত দুটা কথা উলিয়ালে যে ঘপকে? নে মনটো সলনি হ'লগে নি বাৰু? জাননে, তই একেবাৰে ঠিক সময়ত ঠিক মানুহৰ কথা সুধিছ। সিহঁত দুটাক আজিকালি আমাৰ নিচিনা সৰু সুৰা মানুহে পাত্তাই নাপায়। আহিছিলে নহয় এদিন নাৰায়ণ, তোৰ কথা উলিয়াইছিলে বাৰু। কেনেকুৱা ধুনীয়াটো হৈছে, দেখিলে মৰম লগাটো গোটেই। গাড়ী এখন কিনাৰ কথা আছিলে, কিনিলে চাগে ইমান দিনে। সিহঁত দুটাৰ কথা সুধিলে যে গোটেইজনী কি কৰ কি নকৰ কৈ থাকে। কেনেকুৱা জনী কৰি আছে, মইহে জানিছো কি কাৰণে সুধিছো। তাৰপিছত কি আৰু ধনী হ'ল আজিকালি, টকা পইচা উভনদী হ'ল। আৰু গাড়ীখন কিনাৰ পিছত যে সিহঁত দুটা মিঠাই এগালমান লৈ এদিন ওলাবহিয়ে। জানো সিহঁতৰ কথা। এতিয়াও কম তোক, বিয়াখন পাতিবলৈ মন আছে যদি সত্যৰ লগতে পাতি ল। ৰাণী হৈ খাব পাৰিবি অ আই, ৰাণী হৈ। ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী। বিয়া পাত সত্যৰ লগত বিয়া পাত। বিয়া হে ভগৱান, মাথাটো খাই পেলালে আৰু এজনীয়ে মই আধা দি। আকৌ চোৰৰ লগত বিয়া? পুলিচৰ চাকৰি কৰি চোৰ গুণ্ডাৰ লগত বিয়া হ'ম? ৰাতিও বহুত হ'ল, আৰু মই কোৱা কথাবোৰ ৰাতি বিচনাত পৰি লৈ ধুনীয়াকে চিন্তা কৰিবি। চিন্তা কৰি কি পালি ৰাতিপুৱা মোক শুই উঠিয়ে কৈ দিবি। ভাল খবৰ এটা আশা কৰিলো আকৌ তোৰ পৰা। জাননে, তই যদি এবাৰ হয় বুলি ক, সি কিনা গাড়ীখনো আমাৰে হ'ব। আয়ো, মূৰটো ঘূৰাই গ'লগে অ। পাৰ্টনাৰ, এইবোৰ কথা পাতিবলৈ এইটুকুৰা ঠাই একদম বেষ্ট বুজিছা। ঘৰত পাতিবলৈ কিবা ভয় লাগে। ঠাণ্ডা হ'লেও উপায় নাই, ইয়াতে বহি কথা পাতিব লাগিব এতিয়া। তাকেইতো পাৰ্টনাৰ, পইচা নহ'লেও এটা চিন্তা, বেছিকে থাকিলেও এটা চিন্তা। আৰু আমি যিটোহে বিজনেছত ধৰিলো পাৰ্টনাৰ, চিন্তাটো সদায় থাকিব বে। চবে শুলে যেন লাগিছে, দৰ্জাখন লাহেকে খুলিব লাগিব। বাইকখন নিনোৱে আৰু, খুটখাট শব্দ হ'ব, খোজেই যাব লাগিব। মহাজনৰ পুতেকক সেইদিনা মালটো ৰমেনৰ হতুৱাই দি পঠিয়ালো। তাৰ পাছতে ঠাণ্ডা হৈছে বেটা। তন্ত্ৰ কৰিবলৈ এটা মাতিছিলে বোলে ঘৰৰ পৰা, সেইটোৰ পৰাই পইচা লৈ ল'লে হেনো 20,000। এবেলা এটা নেপালে কিন্তু সি বেয়া পগলা হৈ যায় দেই পাৰ্টনাৰ। বেছি দূৰত নাই কুকুৰকেইটা ইয়াৰ পৰা, দুইটাৰে মাতটো শুনিছো। খবৰটো ঠিকে আছিলে মানে, কথা পাতিবলৈ সিহঁতে ইয়ালৈহে আহে। মালটো দিয়াৰ আগত কিন্তু ভালকে ঘৰৰ অৱস্থা চাই ল'বা পাৰ্টনাৰ, নহ'লে আমাৰে অসুবিধা হ'ব। চাই লওঁ দিয়া পাৰ্টনাৰ, চব চাই চিতিহে দিওঁ। ময়ো কমতি নহয় দেই, ধনীকেইটাহে বাছি লৈছো। কালি কিমান আহিছে বুলি ভাবিছা? চব ফালৰ পৰা মিলাই 2 লাখ। সেইকেইটা ঠিক ধৰিছিলো আমি। কুকুৰহেঁতে মানে ৰাতি ইয়ালৈ আহি বিজনেছৰ কথা পাতে। দেখা যাব ৰ, কাইলৈ মহাজনৰ পুতেকে আকৌ এটা খুলিছে। আজি বাপেকে নিয়া পইচাখিনি লৈ ল'ব যেন লাগিছে পুতেকে। আৰু নামঘৰটোৰ ওচৰত এটা। বছ, কাইলৈ 2টাই আছে, তুমি নিজে যাবা। অ'কে পাৰ্টনাৰ। অ'কে বাবাহেত, অ'কে।